Hello everyone, welcome back to my YouTube channel. মই ৰাজনাসী আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলটোলে। আজি মই আপোনালোকৰ বাবে লৈ আহিছো কেজুমান নুনিপাতৰ জোৰা কাপোৰ মাটিহালত পোৱা। সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব। এই জোৰত ৰঙা বুটা বসা হৈছে এখন চাদৰখন হয়। সাইডত জোৰ দিয়া নাই, পটিৰ নিচিনাকে বুটাটো বাছি দিয়া হৈছে। বহুত ধুনীয়া লাগিছে কাপোৰজোৰ। আপোনালোকেও নিশ্চয় কাপোৰজোৰ চাই ভাল পাইছে। আৰু আপোনালোকে যদি লব বিচাৰে তেনেহলে মোক কন্টাক্ট কৰিব। এইখন মেখেলাখনতো বহুত ওপৰলৈকে ফুল বসা হৈছে। বহুত ধুনীয়া লাগিছে কাপোৰজোৰ আৰু গৰমত পিন্ধি আপোনালোকে বহুত বেছি আৰাম পাব কাৰণ কাপোৰজোৰ বহুত কোমল হয়। আৰু এইখন বেলেগ হয়, এখন মেখেলা হয়। ইয়াৰ চাদৰখন বোৱা হোৱা নাই। ইয়াত তিনটা কালাৰ দিয়া হৈছে। এখনো বহুত ধুনীয়া লাগিছে, আপোনালোকেও বহুত বেছি ভাল পাব। এইখন হৈছে মেখেলা, ইয়াৰ চাদৰখনো বোৱা হোৱা নাই, বৈ আছে। এয়াতো দুটা কালাৰ বাছিছে, চাওকচোন ইমান ধুনীয়া লাগিছে। আপোনালোকে যদি বিচাৰে বেলেগ কালাৰ বা বেলেগ ফুল দি বাছি দিব লাগে তেনেহলে আপোনালোকে নিজৰ পছন্দৰ মতে অৰ্ডাৰ দিব পাৰে আপোনালোকে। আৰু ভিডিওটো চাই যদি আপোনালোকে ভাল পালে তেনেহলে লাইক, কমেন্ট, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব। ধন্যবাদ।